আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা হৈ থকা নাই আৰু 10 মানে হ'লগৈ। মই মাছ ফ্ৰাই কৰি আছোঁ। আলহী বাহিৰত বহি আছে, মই ভিতৰত মাছ ফ্ৰাই কৰি আছোঁ। বিহুৰ বতৰ, বোৱাৰী মানুহ কামৰ পৰা আজৰি হোৱাই নাই মই এতিয়ালৈকে। কি হ'ব? আমি গৈ আছোঁ এফালে, মই গৈ আছোঁ তাত গৈ পিনে আপোনালোক আহি পালোহি মই, আৰু ইয়াত হাঁহ ধৰাৰ প্ৰতিযোগিতা চলি আছে। আপোনালোকেও চাওকচোন। তাত প্ৰতিযোগিতাবিলাক হৈ আছে বাৰু, কিন্তু যিহেতু সন্ধিয়া হ'বলৈ হৈছে সেইকাৰণে আমি মাক জীয়েকে গুচি আহিলোঁ। আকৌ ৰাতি যাম, আপোনালোককো দেখাম।